আৰু পুনৰবাৰ মঙ্গলদৈলৈ লৈ যাম আপোনালোকক মঙ্গলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্ত আছে নৱজ্যোতি মহন্ত ছাত্ৰ ছাত্ৰীৰ ভাষ্য আপুনি ইয়াৰ পূৰ্বে সংগ্ৰহ কৰিছিল বহুখিনি কথা আছে যে বহুতে বিচাৰিছে আসলতে পৰীক্ষাটো হওক কিন্তু আমি একেটা দিন যদি আমি সোশ্যাল মিডিয়া চাও কিয়নো সংক্ৰমণৰ কথা আছে বিৰতিৰ পূৰ্বে আমি এখিনি কথা পাতিছিলো যে স্বাস্থ্য বিভাগে কেখনমান জিলাক চিহ্নিত কৰি থৈছে য'ত সংক্ৰমণৰ হাৰ অধিক এটা তেনে পৰিপ্ৰেক্ষিতত সোশ্যাল মিডিয়া যদি আমি একেটা দিন চাও ক্যান্সেল এক্সাম #ক্যান্সেল এক্সাম পৰীক্ষা বাতিল কৰক তেনেবোৰ বাৰ্তাই আমি দেখা পাইছো অধিককৈ নিশ্চয়কৈ এনেধৰণৰ বাৰ্তা দেখিবলৈ পোৱা গৈছে তথাপিও কিন্তু আমি দেখিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী অভিভাৱক আমাৰ লগত আছে তেওঁলোকে কিন্তু সকলোৱে এটা কথা বিচাৰিছে যে পৰীক্ষাটো অনুষ্ঠিত হ'ব লাগে কাৰণ এই পৰীক্ষাটো যেহেতু তেওঁলোকে এটা বছৰ ধৰি তেওঁলোকে পঢ়াৰ কাৰণে যথেষ্ট কষ্ট কৰি আছে আৰু সেইকাৰণে তেওঁলোকে বিচাৰিছে পৰীক্ষা অনুষ্ঠিত হ'ব লাগে কিন্তু যি কৰোনাৰ যি ভয়াৱহতা আছে এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু 3 বজাত এখন বিশেষ সভা অনুষ্ঠিত হ'ব এই সভাত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহ'ব কিন্তু তেনে সময়তে যিসকল মেট্ৰিকত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰী আমাৰ আছে তেওঁলোকৰ লগত আমি কথা পাতিম অকণমান আগুৱাই আহিলে ভাল হ'ব তুমি অকণমান আগুৱাই আহা কথা পাতিম আগুৱাই আহা কি ক'বা যে পৰীক্ষা অনুষ্ঠিত হ'ব নহ'বকৈ এতিয়া দুধুৰ মধুৰ অৱস্থা কি ক'বা যে কি হোৱাটো বিচাৰে তোমালোকে আমাৰ পৰীক্ষাটো হ'ব লাগে কাৰণ আমি বহুত দিনৰ পৰা বহুত কষ্ট কৰি পঢ়ি আছো এতিয়া যদি পৰীক্ষাটো নহয় আমি বহুত ভাগ্যৱশত কাৰণ আমাৰ পৰীক্ষাটো হ'ব লাগে আমি বহুত কষ্ট কৰি পঢ়ি আছো আৰু মাৰ্কশ্বিটসমূহ আমি আগৰ দৰে পাব লাগে আগৰ বাকী যিবিলাক ষ্টুডেণ্টে মাৰ্কশ্বিটখন পাইছিল তেনেকৈ আমি মাৰ্কশ্বিটখন পাব লাগে আৰু ছাত্ৰী আছে আমি কথা পাতিম পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ দুধুৰ মধুৰ অৱস্থা কি বিচাৰিবা তুমি আমাৰ পৰীক্ষাটো আগৰ দৰে হ'ব লাগে আৰু আগৰ ছাত্ৰ ছাত্ৰী মাৰ্কশ্বিট চাৰ্টিফিকেট আমি পাব লাগে আগৰ নিচিনাকৈ পৰীক্ষা হোৱাটো বিচাৰিছা কি ক'বা তুমি পৰীক্ষাৰ কাৰণে সাজু হৈছিলা এতিয়া পৰীক্ষাৰ দুধুৰ মধুৰ অৱস্থা পৰীক্ষাৰ কাৰণে সাজু হৈছিলোঁ বহুতখিনিয়ে সাজু হৈছিলোঁ পৰীক্ষাটো হ'ব লাগে কিন্তু এতিয়া যিটো পৰিস্থিতি হৈছে মানে কৰোণা আকৌ বোলে 3 নম্বৰ কৰোণাটো আহিছে মানে পৰীক্ষাটো হওক বাৰু নহ'লে নহয় আৰু আমাৰ 100 মাৰ্কৰে পৰীক্ষাটো হ'ব লাগে কাৰণ তিনিটা বিষয়ত গুৰুত্ব দিলে নহ'ব বাকীকেইটা বিষয়তো গুৰুত্ব দিব লাগিব কাৰণ তিনিটা বিষয়ত এতিয়া এনেকুৱা পৰ্যায় পৰিছে যে কিছুমানে কয় 3টা বিষয়ত পৰীক্ষা হ'ব কিছুমানে কয় 6টা বিষয়ত পৰীক্ষা হ'ব আমাৰ এনেকুৱা এটা হৈছে যে কি বুলি কয় আমি কোনটো পঢ়িম 3টা ছাবজেক্টৰ বিষয়ে পঢ়িম নে 6টা ছাবজেক্টৰ বিষয়ে পঢ়িম আমাৰ মানে কি এনেকুৱা এটা পৰিস্থিতি হৈছে যে পঢ়িলেও বিপদ হৈছে নপঢ়িলেও বিপদ হৈছে হয় পঢ়ি আছো সদায় ৰেগুলাৰে পঢ়ো বাৰু কিন্তু হ'লেও মানে কি অলপ হেৰি নৱজ্যোতি মহন্ত ৰৈ আমনি লাগিছে নেকি তেওঁলোকৰ হয় ৰৈ আমনি লাগিছে নে পৰীক্ষাৰ কাৰণে হয় ৰৈ আমনি লাগিছে বহুত আমনি লাগিছে কাৰণ 3বাৰ কেনচেল কৰিলে আৰু এইবাৰো কেনচেল কৰে নে নকৰে নাজানো কিন্তু চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত দিব লাগে যিটো ছাত্ৰবিলাকৰো ক্ষতি নহয় শিক্ষকবিলাকৰো ক্ষতি নহয় আৰু দেশৰ মানুহৰো ক্ষতি নহয় নিশ্চয়কৈ অভিভাৱক আছে যিহেতু পৰীক্ষা হ'ব নহ'ব দুধুৰ মধুৰ কি ক'ব এতিয়াতো পৰীক্ষাটো হ'বই লাগে এতিয়া মানে আজি এটা মিটিং আছে আজি এটা ভাল ডিচিশ্যন দিলে এটা মানে ভাল আৰু মানে আজিয়ে যাতে ক্লিয়াৰ হৈ যায় বস্তুটো মাত্ৰ ছাত্ৰীগৰাকীয়ে কৈছে যে হ'ব নহ'ব আগুৱা পিছুৱা কৰি আছে সেই লৈ যদি কিবা কাৰণে হেৰি হয় কিবা আৰু 15 দিন টাইম লৈ কথা নাই পৰীক্ষাটো হ'ব লাগে 1 মাহ টাইম লৈ কথা নাই পৰীক্ষাটো হ'ব লাগে আৰু আজিয়ে বস্তুটো ডিচিশ্যনটো মানে ক্লিয়াৰ হ'ব লাগে আজি ছাত্ৰ ছাত্ৰীখিনি মানে বিৰাট হেৰি হৈ আছে মানে আজিৰ ভিতৰত মানে এটা ডিচিশ্যন চৰকাৰে বা ল'ব লাগে এটা নিশ্চয়কৈ গীতাশ্ৰী এইসকল ছাত্ৰী আৰু অভিভাৱক তেওঁলোকে এটা কথাই কৈছে যে সময় আৰু লওক কিন্তু পৰীক্ষা অনুষ্ঠিত হ'ব লাগে আৰু কৈছে ইতিমধ্যে তেওঁ ছাত্ৰীগৰাকীয়ে কৈছে আমনি লাগি গৈছে পৰীক্ষা কেতিয়া হ'ব পিছুৱাই এতিয়ালৈকে সঠিক ৰিজাল্ট এতিয়ালৈকে দিব পৰা নাই যে পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আজি যিহেতু বিশেষ সভা অনুষ্ঠিত কৰাৰ কাৰণে সাজু হৈছে শিক্ষা বিভাগ আৰু সাহিত্য সভাৰ ছাত্ৰ সন্থাৰ লগত এতিয়া কিন্তু কি হ'ব কি নহ'ব তাক লৈ চিন্তিত এইসকল ছাত্ৰ ছাত্ৰী যিহেতু মেট্ৰিক পৰীক্ষাৰ কাৰণে তেওঁলোকে সাজু হৈ পৰিছিলে থাকিবই এই ধৰণৰ অৱস্থাত যদি আমি যিকোনো ব্যক্তি যদি থাকে কি হ'ব কি নহ'ব অনিশ্চয়তা এটা যদি থাকে সন্মুখত এটা পৰীক্ষা মেট্ৰিক বুলি ক'লে এয়া জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা তাৰপিছত Hslc নিৰূপণ কৰে আপুনি কি ধৰণে আপোনাৰ কেৰিয়াৰ আগবঢ়াই লৈ যাব ক'ত আপুনি কি ধৰণে পঢ়াখিনি আগুৱাই লৈ যাব এই গোটেইখিনি নিৰ্ভৰ কৰে HS পৰীক্ষাৰ ওপৰত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ওপৰত এতিয়া তেওঁলোক এই আহি সন্দিক্ষণত যেতিয়া উপস্থিত হৈছে আমি জানো যে কোভিডৰ পৰিস্থিতি এটা আছে সেয়া গোটেই বিশ্বজুৰি এটা পৰিস্থিতি আছে পেণ্ডেমিক হৈছে অতিমাৰীৰ মাজত আছো কথা
চুহুকীয়া কিন্তু হয় তাৰ মাজতো আচলতে কিমান সময়লৈ আৰু তেওঁলোক এই ধৰণে তেওঁলোক অনিশ্চয়তাৰ মাজত থাকিব লাগিব সেয়াটোহে সেইখিনিহে আচলতে ডাঙৰ কথা হৈ পৰিছে নৱজ্যোতি মহন্ত খন্তেক সময়ৰ বাবে মই বিদায় ল'ম আপোনাৰ পৰা পুনৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু পুনৰ টিভিৰ পৰ্দাত সেই CBSE মূল্যাংকন পদ্ধতিটো কি আছিল পুনৰ সেইখিনি গ্ৰাফিক্সত দিয়া আছে